हेलो बंधु केनेকুৱা আশা কৰিছোঁ আপোনালোকে ভালে আছে। মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণটো হৈছিলে যে কণ্টেণ্ট নাছিলে মেইন কথা, আৰু ছেকেণ্ড থিং বেছি মানে বনাব ইমান মন যোৱা নাছিলে, আৰু থাৰ্ড কথাটো হৈছে যে মোৰ লেপটপৰ ই ড্ৰাইভটো নাইকিয়া হৈ থাকিলে মানে কি ক'ম, ই ড্ৰাইভটো মোৰ য'ত মেইন বস্তুখিনি থাকে মানে ফাইলছখিনি থাকে, যোনখিনি মই ফটো থওঁ বা ভিডিঅ' থওঁ বেকআপ লওঁ, সেই বস্তুটোৱে গুচি গ'ল। চ' মোৰ ট'টেলি হোল চিষ্টেমটোৱে শ্ল' হৈ গৈছে, সেইকাৰণে মানে লেপটপটো শ্ল' হৈ গ'ল, মোৰ এডিটিং ছফ্টৱেৰটো শ্ল' হৈ গ'ল। সেই গতিকে মানে ইমান লেহেমকৈ চলে, যিকেইটা মানে ভিডিঅ' দিবলৈ মোৰ বেছি নাছিলে, কণ্টেণ্ট নাছিলে এইকেইদিন, আৰু সেইকাৰণে মোৰ ভিডিঅ' দিয়া হোৱা নাছিলে। কিন্তু আকৌ এবাৰ ঘূৰি আহিছোঁ আজি বহুত এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে। ভেকচিনেশ্যন আৰম্ভ হৈ গ'ল 18+ কাৰণে। চ' এইকেইদিন বহুত যুঁজিলোঁ, বহুত একদম মানে কেনেকুৱা যুঁজিছোঁ, আৰু ফাষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট আৰু যোনটো কয় KBC কাৰণে। যেনে তেনে 3টা শ্লট পাইছোঁ। 3টা শ্লট মানে মোৰ দাদা, মোৰ আৰু মোৰ লগৰ এটাৰ কাৰণে, কৌশিক মোৰ লগৰটো, তাৰ কাৰণে আছে। আমি 3টা কাইলৈ যাম। এইটো আমাৰ এপইণ্টমেণ্টটো বাহানা কলেজত আছে, 10 তাৰিখ এইকেইটা আমাৰ। চ' কথাটো হ'ল যে কিমান দিন নাছিলোঁ, যিহেতু কেমেৰাটোৰ লগত কথা পাতিবলৈ অকণ লাজ নিচিনা লাগিছে, মানে কি আৰু অকণ বহুত দিন হৈ গ'লতো। এতিয়া কথাটো হ'ল, চাব দে, মই যোনটো কথা কৈছিলোঁ ই ড্ৰাইভটো নাইকিয়া হৈ গ'ল বুলি, দেখিছেনে? এই ই ড্ৰাইভটোৱে মোৰ নাইকিয়া হৈ থাকিলে। এই ই ড্ৰাইভটো মানে এখন চিনেমা ডাউনলোড কৰিছিলোঁ, গন গাৰ্ল বুলি। কথাটোতো গন গাৰ্ল বৰ ধুনীয়া লাগিলে, কিন্তু মোৰ গন গাৰ্ল চাওঁতে মোৰ গন কম্পিউটাৰে হৈ গুচি গ'ল। মানে এতিয়া মোৰ কম্পিউটাৰটো মানে গোটেইটো ইমান শ্ল' হৈ গ'ল, PCটো। এতিয়া না এডিটিং ভালকৈ কৰিব পাৰি, না কিবা কৰিব পাৰি। এতিয়া চাগে ভাবিছোঁ হাৰ্ড ড্ৰাইভটো কিবা এটা চাগে অকণমান খেলি মেলি হ'ল, সেইকাৰণে অকণমান ঠিক কৰিব লাগিব। যিকে নহওক, কাইলৈ ভেকচিন ল'বলৈ আছে, ভেকচিন ল'বলৈ যাম। আৰু ভেকচিন লোৱাৰ আগতে কি কি প্ৰিকশ্যনছ ল'ব লাগে কাইলৈ ভালকৈ সুধি মেলি ডক্টৰসকলক কাইলৈ আপোনালোকক ভালকৈ জনাই আছোঁ। ব'লক কাইলৈ লগ পাম। The next day. গুড মৰ্ণিং বন্ধুসকল, দেখিছেই ৰাতিপুৱা হ'ল এতিয়া, মানে নেক্সট দিনটো এইটো আজি ভেকচিন ল'ব যাম। গা পা ধুই মেলি ৰেডি হৈছোঁ। এতিয়া কুৰ্তা এটা পিন্ধি লৈছোঁ, পূজাৰ কাৰণে নহয়, মানে এই ভেকচিনটো ল'বলৈ, নহ'লে বাহুটো ল'বলৈ দিগদাৰ হ'ব যে। আপোনালোকো ৰিকুৱেষ্ট কৰিম যে যেতিয়া ভেকচিন ল'ব যাব অকণমান ঢিলা কাপোৰ পিন্ধি যাওক, নহ'লে এই বাহুটো ওলাবলৈ কষ্ট পাব, আৰু কিছুমানৰ ফালিব লগা হ'ব পাৰে যদি যাৰ এইটো ডাঙৰ বোলে অকণ বাইচেপটো জিম চিম মাৰি থাকে। এইটো বাৰু ধেমালি কথা হ'ল। যিকে নহওক, এটা কথা মই দেখিছোঁ মানুহৰ মাজত, যে মানুহবিলাকে ভেকচিনটো ল'বলৈ অকণ সংকোচ কৰিছে, কিয়নো কিছুমানে ভাবিছে যে ভেকচিনটো চাগে এলাৰ্জি থাকিলে ল'ব নোৱাৰে, বা কিবা কোনোবাই অপাৰেশ্যন যদি ৰিচেণ্ট অপাৰেশ্যন হৈছে 6 মাহ বা এবছৰৰ আগত, তেখেতসকলেও ল'বলৈ অকণ দিগদাৰ পাইছে। সেই কনফিউজনবোৰ দূৰ কৰিবলৈকে আজি মই কিছুমান কথা পাৰিলে সুধিম, যোনবোৰ হেল্থৰ মানুহবোৰ থাকিব তাতে। ত' আৰু এটা কথা, এই কোৱিন এপটোত, মানে কোৱিন যোনটো আপোনাৰ ৱেবছাইট, তাৰপিছত যোৰহাটৰ কাৰণে শ্লটবোৰ আপোনাৰ 9টা বজাৰ পৰা প্ৰায় 10টা বজালৈ খোলে ৰাতিপুৱা, দিনৰ ভাগত ৰাতিপুৱা 9টাৰ পৰা 10টা 10:30 মানলৈ খোলা থাকে প্ৰথম দিনটো। মানে যদি আজি 11 তাৰিখৰ খুলিব হ'লে 10 তাৰিখৰ 9টা বজাৰ পৰা 10টা বজালৈ খোলা থাকে, আৰু তাৰ নেক্সট দিনটো 12 তাৰিখে যদি খুলিবলৈ আছে, তেতিয়া সেইটো শ্লটে খোলে আপোনাৰ 3টা বা 4টামান বজালৈকে। আপোনালোকে সেই টাইমটো মনত ৰাখিব অকণমান, যাতে সোনকালে ভেকচিনটো ল'ব পাৰে। আৰু এটা কথা, বহুতখিনি মানুহে দেখিছোঁ, বহুতখিনি নহয় বাৰু, কম আছে এনেকুৱা মানুহ, কিছুমান মানুহে কৰিছে কি, যে শ্লট দুটা বুক কৰিছে, এটা যদি আজি বুক কৰিছে, এটা কালিও বুক কৰি থৈছে, মানে এটা বেকআপ থৈ দিছে। কিন্তু তেনেকুৱা বেকআপ থ'লে কি হৈছে, যে কিছুমান মানুহে ভেকচিনে ল'ব পৰা নাই, কিছুমান মানুহে এটা এনেই খালী থৈ দিছে। তেনেকুৱা নকৰিব, কিয়নো ভেকচিনটো এতিয়া চবৰে দৰকাৰ পৰিছে, আৰু ভেকচিনটো যিমানে সোনকালে লোৱা হ'ব চবেই, সিমান সোনকালে ক'ভিডৰ আতংকৰ পৰা অকণমান ওলাই আহিব পাৰিম। নহ'লে এনেকুৱাই লকডাউনৰ প্ৰচেছ বা এনেকুৱা SOP ওলাই থাকিব আমাৰ সদায়, মানে প্ৰট'কলছবোৰ, নহ'লে সদায় ঘৰৰ ভিতৰত থাকিব লগা হ'ব। সেইকাৰণে ভেকচিনটো লোৱা যাতে কোনো ডাবল শ্লট বুক নকৰে, সেইটোৱে। আৰু বাকী অলপ দেৰি পিছত আমি ৰাস্তাত থাকিম, ৰাস্তাৰ পৰা কথা পাতিম, ব'লক। পিছে ভেকচিন লোৱা বহুত বছৰ হৈ গ'ল। ভেকচিন মানে কি, আগতে কাট চাট লাগিলে কৰোঁ, টিটেনাছ বেজিটো যোনটো দিওঁ,
এতিয়া জানো ভেকচিনটো ল'বলৈ অকণমান মানে এই যে বিষটো হ'ব যে অকণমান হাতখনত সেইটোৱে অকণ লাগি আছে, বাকীটোতো বাৰু একো নাই। ঠিক আছে, চাওঁচোন কেনেকুৱা লাগে ভেকচিনটো লৈ, ব'লক। গাইজ আমি বাহনা কলেজলৈ গৈ আছোঁ এতিয়া। আপোনালোকে চাগে মোৰ হেলমেটটো দেখি ভাবিছে চাগে এই ডৰেমনৰ বেম্বু কপ্টাৰ বুলি ভাবিছে। বেম্বু কপ্টাৰ নহয়, মোৰ আচলতে হেলমেটৰ ফ্ৰণ্ট ভাইজৰখন ভাঙি থাকিলে আৰু সেইকাৰণে মই ইয়াত লগাব পৰা নাই মোৰ একশ্যন কেমেৰাটো। যি কি নহওক, ভেকচিনটো ল'বলৈ গৈ আছোঁ এতিয়া। চাওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চটো হয়, তাত গৈ লগ পাই আছোঁ। এয়া আপোনাৰ বাহানা কলেজ আমি পালোহি। ভিতৰত মই বেছি ৰেকৰ্ডিং নকৰিলোঁ, মানে কি আৰু কেমেৰাটো বেছি ওলাবলৈ মন নগ'ল আৰু। এয়া আপোনাৰ গেটৰ পৰা সোমাই আহি পেলাই আপোনাৰ ৰাইট ছাইডে আপোনাৰ হেৰিবোৰ আছিলে য'ত ভেকচিন দিয়া হৈছে। আমাক ভেকচিনটো লোৱাৰ পিছত মানে আধা ঘণ্টামান ৰখিব কৈছিলে, কিয়নো যদি কিবা অসুবিধা পাওঁ ক'বলৈ কৈছিলে। সেইকাৰণে আমি অলপ দেৰি তাতে ৰৈ আছোঁ এতিয়া। এয়া বাহানা কলেজ পাই গ'লোহি। এয়া এটা স্কুটি পাৰ্ক কৰিছিলোঁ আমি। ভেকচিন লোৱা হৈ গ'ল। এতিয়া আধা ঘণ্টা তাত ৰ'ব কৈছিলে মানে ভেকচিনটো লোৱাৰ পিছত, কিয়নো যদি কিবা অকণমান অসুবিধা পাওঁ, কিন্তু একো অসুবিধা নাপালোঁ। দাদা হেল্ল', অঁ কেনেকুৱা ভেকচিনটো লৈ কিবা অসুবিধা পাইছিলা নি? নাই একো পোৱা নাই, একদম নৰ্মেল ন? তাকে ময়ো সুধিছিলোঁ, কিয়নো বোলে কিবা ভেকচিনটো ল'লে হাতত কিবা কিবি হ'ব নি বোলে। একো নহয় তেনেকুৱা একো, কিন্তু মানে হেৰি মোৰ ডাষ্টৰ অকণ এলাৰ্জি আছে। ডাষ্টৰ এলাৰ্জিটো কৈছে বোলে যদি যোনটো পিল খাওঁ সেইটো পিল খাই দিলে আকৌ ঠিক হৈ যাব। চ' একো চিন্তা কৰিব লগা নাই। চ' আপোনালোকে নৰ্মেলকৈ আহক, ভেকচিনটো লওক। যদি কিবা অসুবিধাও আছে ডক্তৰক কনচাল্ট কৰি লওক। কিন্তু মোৰ জনামতে ইয়াতে যি ক'লে মোক যোনে বেজী দুতে, যে তেনেকুৱা কমপ্লিকেশ্যনছ আহিব নালাগে, যদিহে খুব বোলে মেজৰ কিবা নাই। চ' গতিকে যাৰ যাৰ মাইল্ড এলাৰ্জি চেলাৰ্জি আছে তেখেতসকলে ল'ব পাৰিব ভেকচিন। ভেকচিনটো দিওঁতে গমেই নাপালোঁ অকণো কেনেকুৱা মানে হেৰি হ'ল। ইমান ধুনীয়াকৈ ভেকচিনটো দিছে আৰু বাহানা কলেজৰ এৰেঞ্জমেণ্ট যথেষ্ট ধুনীয়াকৈ কৰিছে। তেখেতসকলে মেডিকেল ষ্টাফখিনিয়ে যথেষ্ট ধুনীয়াকৈ চব SOP মানি চলিছে, মানে খুব ধুনীয়া হৈছে। আৰু বেজীটো লোৱাৰ পিছত এনেকুৱা একো অসুবিধা লগা নাই বোলে। হাতখন যোনখন হাতত লৈছোঁ সেইখন হাত দিয়ে মই এতিয়া কেমেৰা ধৰি আছোঁ। চ' গম পাইছে যে বিষ চিক একো হোৱা নাই। চাওঁ কি হয় দুদিনমানৰ পিছত, কিন্তু বৰ্তমানলৈকে একো হোৱা নাই। চ' ভাবিছোঁ মই ভেকচিনটো ছেফেই হয়। মানুহ যোনবিলাকে কণ ভয় খাই আছে যে ভেকচিনটো ছেফ নহয় বুলি, কিন্তু ভেকচিনটো সঁচাকৈ ছেফ হয়। আপোনালোকে ভেকচিনটো লওক, কিয়নো যিমান সোনকালে আমি ভেকচিনটো ল'ম সিমান সোনকালে আমি কৰোণাৰ পৰা মুক্তি পাম। গতিকে ভেকচিনটো আপোনালোকে যিমান সোনকালে শ্লট ল'বলৈ চেষ্টা কৰক। আজি ভিডিঅ'টো ভাল লাগে বুলি আশা কৰিছোঁ। চ' অইন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয় অসম।